নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল জ্ঞানফুৰালৈ স্বাগতম জনালোঁ। আজি মই পুনৰবাৰ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু জ্ঞানফুৰা চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয়? আনচাৰ হৈছে 1821 চনৰ পৰা 1825 চনৰ ভিতৰৰ এই সময়খিনিক মানৰ দিন বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? এনচাৰ হৈছে শদিয়াত চুতীয়াসকলৰ ৰাজধানী আছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সংসদৰ এখন ক্ৰমিক অধিৱেশনৰ মাজৰ ব্যৱধান কিমান বেছি হ'ব নোৱাৰিব? এনচাৰ হৈছে সংসদৰ এখন ক্ৰমিক অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহৰ বেছি হ'ব নোৱাৰিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে পঞ্চায়তৰ আয়ৰ উৎস কি? এনচাৰ হৈছে পঞ্চায়তৰ আয়ৰ উৎস হৈছে গৃহকৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতত কেতিয়াৰ পৰা ডাক সেৱাৰ প্ৰৱৰ্তন হয়? এনচাৰ হৈছে 1837 চনৰ পৰা ভাৰতত ডাক সেৱাৰ প্ৰৱৰ্তন হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ কম বয়সীয়া বিধায়কজনৰ নাম কি? এনচাৰ হৈছে বৰ্তমান অসমৰ কম বয়সীয়া বিধায়কজনৰ নাম হৈছে আশ্ৰাফুল হুছেইন। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত প্ৰথমে মাটিৰ জৰীপ কাৰ্য কোনে প্ৰৱৰ্তন কৰিছিল? এনচাৰ হৈছে অসমত প্ৰথমে গদাধৰ সিংহই মাটিৰ জৰীপ কাৰ্যৰ প্ৰৱৰ্তন কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? এনচাৰ হৈছে ভাগৱতখন অনন্ত কণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত কিল কৰোণা মিছন আৰম্ভ কৰা হৈছিল? এনচাৰ হৈছে মধ্যপ্ৰদেশত কিল কৰোণা মিছন আৰম্ভ কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথমে অস্থায়ীভাৱে কৰোণাৰ নাম কি ৰখা হৈছিল? এনচাৰ হৈছে প্ৰথমে অস্থায়ীভাৱে কৰোণাৰ নাম ৰখা হৈছিলে 2019 এনকভ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে বিদেশত আবদ্ধ ভাৰতীয়সকলক নিজ দেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতৰ নৌসেনাই কি অভিযান আৰম্ভ কৰিছিল? এনচাৰ হৈছে বিদেশত আবদ্ধ ভাৰতীয়সকলক নিজ দেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতীয় নৌসেনাই সমুদ্ৰ সেতু নামেৰে অভিযান আৰম্ভ কৰিছিল। ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব।